हेलो नमस्कार बंधु बान्धवीসকল কি খবৰ আৰু আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰ ভাল যাক মই বৰ্তমান যাম আজি মাজুলী মানে যোৱাৰ এটাই কাৰণ মানে কেন্দ্ৰীয় সেৱা বাহিনীৰ 27 সংখ্যক মানে প্ৰতিষ্ঠা দিৱস আছে আৰু স্থান হৈছে প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সম্বন্ধ ক্ষেত্ৰ বৰমুৰ মাজুলী জিলা তাতে যাম সকলোৱে মানে চাই থাকক ভিডিঅ'টো ক'ত কি কৰিম গাইছ মানে দুটা ভিডিঅ' বনাম মই এতিয়া বৰ্তমান গৰুটোৰ মানে গৰু চাবলৈ আহিছিলোঁ মানে 2 দিন দেখা নাপাম না গৰুটো কিটোক মানে এনে একবাৰ চাব আহিলোঁ গাইছ আৰু এনেকৈ মানে যাম মানে ক'ৰ পৰা ক'ত গ'লে চব চাই থাকক গাইছ মানে দুটা পাৰ্ট কৰিম এটা হৈছে আমাৰ ইয়াৰ পৰাই যোৱাৰ পৰা পুৰা মাজুলী মানে ফেৰী দিষ্ঠালৈকে আৰু গাইছ এটা ভিডিঅ' বনাম মাজুলী গোটাই য'ত যাম তাতে যাম গাইছ চাই থাকক ব'লক মানে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ মানে চাওঁ আৰু মই এতিয়া ৰেডি পোৱা মানে চাইকেল খাওঁ আৰু গাইছ এনেকৈ মানে ৰেডি পেলাই বেগত লৈ লৈছোঁ আৰু কাপোৰ আছে মামাহঁতৰ তাত আছে ফাৰ্ষ্ট মামাহঁতৰ তাত যাওঁ তাৰপিছত মানে জিলা নামঘৰত যাম জিলা নামঘৰৰ পিছত গাইছ মানে হেৰি আছে পিছত ৰাতি ট্ৰেইন 8 বজাত চাগে আপুনি ভালকৈ নাজানো দিছোঁ তাৰপিছত ফাৰ্ষ্টত জিলা নামঘৰত যাম তাতে মানে খাৱা দাৱা কৰি পেলাই আৰু মাজুলীত যাম ট্ৰেইনত মানে পুৰা ধামাকা ভ্লগ হ'বলৈ যাইছে সকলোৱে মানে চাই থাকক দেই আৰু গাইছ মামাহঁতৰ পৰা যাই আছোঁ মামাহঁতৰ পৰা এই ককাই মানে গৰু হেৰি কৰি আছে এই আৰু চাওঁ আৰু এতিয়া বেগ নি আছে মোৰ আমাৰ গাইছ চাব পাৰে গাড়ী আহি আছে ৰ'ব গাড়ীত যাম জিলা নামঘৰলৈকে তাৰপিছতে ইয়াতো কৰোঁ যাই আছোঁ এয়া পাঞ্জেশ্বৰ মামা মই যাই আছোঁ আৰু মানে চবকে এৰি থৈ আহিলোঁ গাইছ চাব পাৰে এতিয়া যাই আছোঁ গাইছ গাড়ী পাৰ হৈ আৰু গাইছ এনেকৈ মানে বোকানদি পাৰ হৈ যাই আছোঁ গাড়ী আহি আছে আৰু গাইছ গাড়ী আহি আছে এখন গাড়ী বোকা দেউতা মানে যাই আছে এনেকৈ মানে আৰু গাইছ এনেকৈ মানে গাড়ী মামা দেৱীশ্বৰৰ গাড়ী যাই আছোঁ চাব পাৰে গাইছ আৰু আমি মাজুলী এই আৰু যাই মানে নতুন ব্ৰিজ বনাই আছে গাইছ চাব পাৰে আন্টি গাইছ চাব পাই গ'লোঁ গাইছ আৰু গাইছ চাব মানে ফাইনেলি পাই গ'লোঁ মানে জিলা নামঘৰ আৰু ইয়াতে বল খেলা প্ৰেক্টিচ কৰি আছে জিলা নামঘৰ পাই গ'লোঁ গাইছ জিলা নামঘৰ গাইছ চাব পাৰে আৰু গাইছ মানে ফাইনেলি গাইছ আহি গৈছোঁ মানে জিলা নামঘৰ গাইছ চাব পাৰে
গাইছ এনেকৈ মানে যাবলৈ ওলালোঁ এয়া বেগ চেগ লৈ পেলাই পান বিস্কুটা মামা যাব পাৰে বেগ লৈ যাই আছোঁ বৰ্তমান ৰাতি হৈছে যিটো 10 বজাৰ পৰা ট্ৰেইন আছে গাইছ আৰু গাইছ এনেকৈ মানে সকলোৱে যাই আছোঁ মানে চাব পাৰে মানে ষ্টেচনলৈকে আৰু এনেকৈ মানে ভাত পানী খাই পেলাই মানে নাম চাম ধৰি পেলাই এতিয়া যাব ধৰিছোঁ মানে চাই থাকক আৰু এণ্ডক গাড়ী স্কিপ নকৰাকৈ গাড়ী চাই থাকক পূৰা আৰু পিছফালেও আহি আছে চাই থাকক গাইছ পূৰা এণ্ডক গাড়ী চাই থাকক গাইছ আমি গাইছ এনেকৈ হাই ৰাস্তা পাই গ'লোঁ মানে তিনিআলিত যাওঁ ৰাস্তাটো দেখি এনেকুৱা জোতা এটা পিন্ধি লৈছোঁ গাইছ পূৰা ভাত চাত খাই পেলাই গুচি যাই আছোঁ আৰু গাইছ এনেকৈ মানে ৰেল গেট পালোঁ আৰু মানে ষ্টেচন পাই গ'লোঁ গাইছ ষ্টেচন পাই গ'লোঁ ৰঙিয়া ষ্টেচন মানে এতিয়া যাম মাজুলী ষ্টেচন বা ক'ত বা ৰহে নাজানো যে আকৌ সুধি পেলাই মই কৈ আছোঁ গাইছ আপোনালোকক আৰু গাইছ এনেকৈ মানে ষ্টেচন চিৰিজ উঠি আছোঁ গাইছ চাব পাৰে আহিছে বহুত মানে 60জনমান যাম আৰু 60-70জনমান যাই আছোঁ আৰু গাইছ ট্ৰেইন আহি পাইছে কি এইখনতে যাম নেকি নাজানো দেই আৰু মানে চাই থাকক আৰু গাইছ ভাগত ধৰি গৈছিলে গুচি আহিছে গাইছ ট্ৰেইন আৰু গাইছ মানে যাই আছোঁ গাইছ চাবলৈ ট্ৰেইন দেখি আছোঁ মানে আৰু গাইছ এনেকৈ চাবলৈ মানে ট্ৰেইন উঠি লৈছোঁ মানে সকলোৱে এয়া মোৰ চিট আছিল আণ্ডাৰ আছে পোৱাৰ তহে আছে ৰ'ব গাইছ মানে এনেকৈ কাষত বহি লৈছোঁ বহি ভাল এতিয়া যাই আছোঁ আৰু গাইছ ফেৰীত নাছে বাছত যাম মই মানে পুলিচে কোৱা গৈছে চাই থকা আৰু দেই আৰু টংলা ষ্টেচন চাগে এইটো চাব পাৰে গাইছ
গাইছ এয়া ৰাতিপুৱাৰ ভিউটো চাওকচোন গাইছ কি ধুনীয়া লাগিছে ভাল লগা দৃশ্য এটা আৰু গাইছ চাই দেখক ভিউটো চাওক না গাইছ কি ধুনীয়া লাগিছে আৰু গাইছ একদম মানে নামি ল'লোঁ মৰ্ণিং সকলোকে আৰু এনেকৈ যাই আছোঁ মানে গোগামুখ পাই গৈছোঁ আৰু মানে এনেকৈ সকলোৱে যাই আছে এইবাৰ বাছত উঠিম বাছৰ পৰা আৰু ফেৰীত উঠিম মানে চাই থাকক আৰু দেই আৰু আৰু গাড়ী চাব পাৰে মানে ই ৰিক্সাত মানে যাই আছোঁ এনেকৈ পিছফালে আহি আছে আৰু এনেকৈ যাই আছোঁ আৰু ফেৰি ফেৰি নাপাওঁ আৰু গাড়ী ফাইনেলি আহি পাৰিলোঁ মানে আৰু এনেকৈ বাছৰ পৰা নামি পেলাই মানে এনেকৈ যাই আছোঁ মানে আমাৰ বেগ দিছে দাঙি দিছে বাটতে মানে চাব পাৰে গাইছ অলপমান দূৰ যাব লাগিব গাইছ চাই থাকক মানে আৰু বন্ধু বান্ধৱীসকল মানে এনেকৈ মানে গা ধুব যাই আছোঁ মানে ক'তবা মানে শিবিৰ পাতে নাজানো মানে তাকে চাবলৈ যাই আছোঁ মামা পাঞ্জিচুৰা আৰু মই যাই আছোঁ আৰু ভিডিঅ'টো ভেৰি বেলেগকৈ দেখাম বুলি ভাবিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ আৰু পাৰ্ট 2ৰ কাৰণে ৰেডি হৈ থাকক আৰু যিসকলে মানে চাবলৈ ৰেডি আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব